সপোনত ঘোঁৰা দেখা বিভিন্ন অৱস্থাত কেনেকুৱা সপোন হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত ঘোঁৰা দেখা কেনেকুৱা সপোন হয়, অৰ্থাৎ ভালনে বেয়া, শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক বা কি কথাৰ সূচক হয় তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টি জানিম। বন্ধু বান্ধৱীসকল, সপোনত ঘোঁৰা দেখা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো সপোনত ঘোঁৰা দেখা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱী, এনে যদি সপোনত যদি কোনোবাই ঘোঁৰা দেখে তেন্তে এই সপোনটো শুভ সপোন মনা হৈছে। এই সপোনে এইটোৱে সংকেত কৰে যে তেওঁৰ ৱাইফৰ লগত সাংসাৰিক জীৱনটো তেওঁৰ ভালে যাব বা তেওঁৰ সাংসাৰিক জীৱনত উন্নতি হ'ব। আৰু যদি কোনোবাই যদি সপোনত যদি ঘোঁৰা দৌৰা দেখে তেন্তে তেওঁৰ যিটো মনৰ আশা আছে সেই আশাটো পূৰ্ণ হ'ব। আৰু যদি কোনোবাই যদি সপোনত ঘোঁৰাত উঠা দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে যে আহিব লগা সময়ত বা ভৱিষ্যত তেওঁৰ মান সন্মান বাঢ়িবৰ লগতে ধন প্ৰাপ্তি হ'ব। আৰু যদি কোনোবাই দেখে সপোনত যদি মৰা ঘোঁৰা দেখে তেন্তে তেওঁ যি জব কৰি আছে বা তেওঁ যি চাকৰি আছে সেই চাকৰিৰ পৰা তেওঁ চাকৰি লছ হ'ব পাৰে বা চাকৰি কিবা লোকচান হ'ব পাৰে বা চাকৰি হেৰুৱাব পাৰে, এই সংকেত কৰে। আৰু যদি সপোনত যদি কোনোবাই যদি ঘোঁৰাৰ পৰা পৰা দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে যে কোনোবাই তেওঁৰ মান সন্মানত হানি কৰিব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে সপোনত ঘোঁৰা দেখিলে কেনেকুৱা ফলাফল পোৱা যায় তাৰে বিষয়ে।